আৰু মই আছোঁ এতিয়া নে পাকা ৰাস্তা মাজত পাকা ৰাস্তা দেখিছে পানী কিমান পানী বহুত পানী হয় একদম আৰু বহুত ৰাস্তা ঘাট ভাঙি গৈছে। বন্ধুসকল পোনপ্ৰথমে চেনেলত স্বাগতম। মই আজি আপোনালোকক দেখাম আমাৰ অসমৰ দেখিছে গম পাইছে অসমত কেনেকুৱা পৰিস্থিতি হৈ আছে আৰু আমাৰ ইয়াত নগাঁও কামপুৰতো একদম বহুত পানী হয়। সেই পানী চাওক বহুত ডাঙৰ একদম ডাঙৰ এটা পৰিৱেশ পানী চাৰিওফালে চাৰা পানী। আপোনাৰ পানী সোমাইছে নাই? সোমাইছে পানী চবৰে ঘৰত পানী আমাৰ ঘৰতো পানী সোমাই হেৰি হৈ আছে। এইফালে মাছ মাৰি আছে মাছ মৰা হয় কিন্তু পানীৰ মাজতে মই আপোনালোকক অকণমান দেখাম ক'ত কেনেকৈ শিবিৰত কেনেকৈ আছে মানুহবোৰ কেনেকৈ দুখ কষ্ট আছে তাকে মই অকণমান দেখাম। কিন্তু এইফালে তেনেকৈ সহায় কৰিবলৈ কোনো অহা নাই। আপোনালোক কোনোবা যদি আহিব বিচাৰে আহক এইফালে অকণ সহায় কৰক। কি ঘৰ দুৱাৰ ডুবি একেবাৰে চেছ হৈ গ'ল কিবা ক'ব। আৰু আপোনালোকে এতিয়াই যে এইবোৰ দেখিছে ইমান পানী আচলতে আহিলে ক'ৰ পৰা সেইটো জানেনে? আমাৰ ওচৰতে আছে এখন কপিলী নদী আৰু এখন নদী আছে বৰপানী। এই বৰপানী আৰু কপিলী পানী দুয়োৱে এক লগ হৈ আমাৰ ওচৰত পাইছেহি। ইয়াৰ ৰাস্তাৰ মাজত সি পানী পাই গৈছেহি। সেই পানী আপোনালোকে দেখিবলৈ পাইছে কপিলী আৰু বৰপানী লগ হৈ এখন কি একদম সাগৰ হৈ গৈছে। এই সাগৰখনেই হ'ল এইখন আৰু সাগৰত সকলোৱে মাছ মাৰি আছে। আৰু মই আছোঁ এতিয়া নে পাকা ৰাস্তা মাজত পাকা ৰাস্তা দেখিছে পানী কিমান পানী বহুত পানী হয় একদম বহুত। আৰু এইফালে এই ৰাস্তাটোদি যায় আপুনি কাৰ্বি আলং আৰু বৈঠালাংছু এই ৰাস্তাটোদি মেইন ৰাস্তা হয় এইটো। এই মেইন ৰাস্তাটোত পানী বম পানী একদম পানী ৰাস্তাখিনি চিন বাখন নাইকিয়া হৈ গ'ল একদম পূৰা বহুত পানী। আৰু মানুহৰ ঘৰে ঘৰে দেখাম চাওক মানুহ ঘৰ কেনেকৈ আছে সেইটো চাওক। কিন্তু মানুহৰ ঘৰ দেখিছে পানীৰ মাজত মানুহৰ ঘৰ পূৰা বুকু পানী। মানুহ ইয়াত নাই বাৰু একদম নামঘৰ স্কুল ঘৰ তেনেকৈ আছে মই সেইবোৰ দেখাম আপোনালোকক। কিন্তু এই ৰাস্তাটো দেখাইছোঁ চাওক কিমান পানী অনুমান কৰক ৰাস্তালৈকে পানী হয়। নদী আছে আপোনাৰ ক'ৰবাত নদী পানী আহি ইয়াত পাইছেহি কিমান বহুত পানী হয় তেনেকৈ দেখাম অকণমান। বহুত মাছ কিন্তু মাছ দেখালেই নহ'ব মাছ যদি মানুহ থাকিবলৈ ঠাই নাইকিয়া হৈ যায় কি হ'ব। কিন্তু মানুহবোৰ কেনেকৈ আছে মই সেইটো দেখাইছোঁ চাওক মানুহবোৰ আছে একদম ৰাস্তাৰ কাণত এনেকৈ ঘৰ সাজি মানুহবোৰ আছে। চাওক কিমান একদম বেয়া পৰিৱেশ এটা হৈছে। পানীয়ে নাগতি না বাং কৰি দিছে চাওক পানীৰ লগত আচলতে কোনো প্ৰাংগা ল'ব নোৱাৰে পানী আৰু জুইৰ লগত ঠিক তেনেদৰে এতিয়া চাওক মানুহখিনি কি অৱস্থা হৈছে। ৰাস্তাটো পূৰা দীঘল লাইন হৈ গৈছে ঘৰে ঘৰ নহয় এটা তম্বু তৰি এনেকৈ আছে গৰু ছাগলী ম'হ চব একেলগে আছে। চাওক কিমান এটা একদম দুখ লগা পৰিৱেশ। আৰু এইফালে তেনেকৈ সহায় কৰা মানুহ মই এতিয়ালৈকে কোনো দেখা নাই। কোনোবা যদি সহায় কৰিব বিচাৰে নগাঁও কামপুৰত আৰু এই ৰুটটোত যোনটো আমাৰ বৈঠালাংছু ৰুট হয় এই ৰুটটোত বহুত এনেকৈ মানুহৰ ঘৰ আছে আৰু বহুত তেনেকৈ নামঘৰে স্কুলে বহুত তেনেকৈ আছে। আপোনালোকে খবৰ খাতি লৈ অকণমান সহায় কৰক সহায় কৰিব পাৰিলে। যদি নোৱাৰিব উপায় নাই আমিও চাম চেষ্টা কৰিম সহায় কৰিব আৰু আপোনালোকেও সহায় কৰি যাওক। এতিয়া সহায় কৰিলে একদম বহুত বিপদৰ পৰা উদ্ধাৰ কৰা হ'ব আৰু সেইকাৰণে সহায় কৰক। ময়ো প্ৰতিশ্ৰুতি দিছোঁ ময়ো সহায় কৰিব চাম। বহুত পানী হয় আৰু পানীত বহুত মাছ মাৰি আছে। মোৰ ভৰি গোচৰকতে মাছ পাই গৈছোঁ কিন্তু পানীটো চবৰে ফালে হৈছে পানী দেখাম কি আচলতে মানুহখিনিক একদম গতিটো দেখি বেয়া লাগিছে। মানুহৰ ঘৰত যেতিয়া পানী হয় ৰাস্তাৰ কাণত মানুহবোৰ এনেকৈ থাকিবলগীয়া হয়। মানুহবোৰ এনেকৈয়ে আছে ৰাস্তা কাণত চাওক আপুনি প্ৰতি ৰাস্তাটো দীঘলীয়া লাইন পাতি গৈছে মানুহে এনেকৈ কি ক'ম বহুত বেয়া লাগিছে। যি কি নহওক কোনোবাই যদি সহায় কৰে সহায় কৰিব পাৰে। আৰু এতিয়া ওলাব নাও যাত্ৰা নাৱত অকণমান উঠিম নাৱত উঠিমেই আৰু আপোনালোকক দেখাম অকণমান নাৱৰ পৰা। এতিয়া আমি আছোঁ নাৱৰ ওপৰত আৰু নাৱৰ ওপৰৰ পৰা মই আপোনালোকক এতিয়া দেখাম কামপুৰৰ 108খন গাঁও ডুবি আছে আৰু সেই 108খন গাঁৱৰ ভিতৰত আমিও এক অন্যতম আমাৰ গাঁওখন অকণমান দেখাব চেষ্টা কৰিম। আমাৰ গাঁও নহয় আচলতে কামপুৰৰ এৰিয়াই হয়। এই এৰিয়াটো মই অকণমান আপোনালোকক দেখাব চাওঁ মই চাই যাওক কেনেকুৱা হৈছে জনাব। ওপৰৰ পৰা অকণমান চাওঁ আহকচোন আমি অকণমান ওপৰৰ পৰা। যেতিয়া কাৰোবাৰ ঘৰত পানী সোমাই একদম ঘৰ দুৱাৰ একদম পানীয়ে ডুবাই দিয়ে আৰু ডুবাই দিয়া অৱস্থাত মানুহ ঘৰৰ অৱস্থা কি হয় জানেনে? মানুহ ঘৰক একে জুৰুলা জোপোৰা কৰি যায় তো লগতে ঘৰখন অৱস্থা নাই লগতে দি যায় অকণমান বোকা পলসে একে নধৰা কৰি যায় আৰু বস্তু কাৰণেতো অৱস্থা নাই। লগতে সাপ খপৰটো একদম এইটো ভয় আছে। আপুনি চাওক আমি মানুহ ঘৰৰ ভিতৰত সোমাই চাম ভিতৰত কেনেকুৱা কি কৰি গ'ল। মোক ফটো এখন মাৰিবলৈ মাতিছিল আৰু ফটোখন মাৰা আচলতে মই এটা ভিডিঅ' কৰি লৈছোঁ আপোনালোক দেখাবৰ কাৰণে।
চাওক এই বেৰৰ চিনৰলৈকে আপোনালোকৰ পানী উঠিছিলে পানী উঠাৰ লগতে আৰু ভিতৰতো অৱস্থা নাই ভিতৰত পালেঙৰ ওপৰত বোলে কিবাকিবি তুলি কৰি থৈ গৈছে আৰু আমি এতিয়া ভিতৰত সোমাম ভিতৰত অকণমান দেখাব চেষ্টা কৰিম আৰু এতিয়া আমি ভিতৰত সোমোৱাৰ লগতে দেখিবলৈ পালোঁ এডাল খাপ একদম ধুনীয়াকৈ ৰখি আছে সেই খাপ আৰু খাপডাল আমি মাৰিব দিয়া নাই বাৰু মই খাপডাল উলিয়াই দিব বিচাৰিছোঁ তথাপিও বহুত খঙত আছে বাৰীডাল দুটা বাৰীয়ে কামুৰিবলৈ ধৰক কেমেৰাত মই ধৰিব পৰা নাই কাৰণ ৰুমটো হ'ল আন্ধাৰ আৰু মোৰ কেমেৰাটো ইমানো ভাল নহয় যে মই তাক জুম কৰি দেখাব ধুনীয়াকৈ পাৰিম স্পষ্টকৈ কিন্তু সেইটো পৰা নাই যিকি নহওক এনেকৈ চাওক এতিয়া খাপডাল উলিয়াই লওঁ প্ৰথমতে আমি এতিয়া সেইডাল দেখিব পাইছে সেইডালে খাপ মস্ত ডাঙৰ এডাল খাপ কি খাপ মই ধৰিব পৰা নাই আৰু চিনি নাপাওঁ মই ভালকৈ আৰু এইডালে খাপডাল ওলাই গুচি গ'ল এতিয়া আমি যাম ভিতৰত আৰু বা কাক লগ পাওঁ সেইটো ঠিক নাই প্ৰথমতে ভিতৰলৈ সোমাই চাই লওঁ বলকচোন মাই গড চাওক চকী একদম পুৰা আধা পুত খুৱাই দিছে বোকাই ইমানখিনি পানীত মানে বেছিও পানী হোৱা নাই আপোনালোকে চাওক এই বেৰৰ যোনটো চিন আছে চিনলৈকে আচলতে পানী হৈছিলে ইমানখিনি পানীতে ইমানগাল বোকা কৰি দিছে আৰু যেতিয়া এটা ঘৰ ডুবি যায় তেতিয়া কি অৱস্থা হৈ যায় ঘৰটো চাওকচোন ভাবক আৰু মই ভিডিঅ' বনাব আচলতে ইমান নাজানো ভালকৈ শিকিছোঁহে বনাবলৈ আৰু চেনেলটো নতুন হয় যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই নেক্সট ভিডিঅ' দিবলৈ আপোনালোকে বেল আইকনটো বজাই